নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে স্বাস্থ্য বিভাগৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ আৰু এই বিজ্ঞাপনটো বিভিন্ন জিলাত ষ্টাফ নাৰ্ছৰ ভেকেন্সিৰ কাৰণে আহিছে। ইয়াতে BSc নাৰ্ছিং বা GNM নাৰ্ছৰ কাৰণে এই পদসমূহ আহিছে। গতিকে ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আজি বিশেষ এটা বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো যিখিনি পদ আছে পদখিনি আপোনালোকে চাব পাৰিব। ফিমেলৰ কাৰণে এই পদসমূহ আহিছে, ফিমেল আৰু ষ্টাফ নাৰ্ছৰ কাৰণে পদসমূহ আহিছে। কোন কোন ডিষ্ট্ৰিক্টৰ পৰা এই পদসমূহ আহিছে মই সেইখিনি আপোনালোকক জনাই দিছোঁ। নাম্বাৰ 1তে আছে আপোনালোকৰ বজালী ডিষ্ট্ৰিক্টৰ পৰা আহিছে। নাম্বাৰ 2ত আছে আপোনালোকৰ বাক্সা ডিষ্ট্ৰিক্ট। নাম্বাৰ 3 আছে ধেমাজি ডিষ্ট্ৰিক্ট। নাম্বাৰ 4ত আছে আপোনালোকৰ কাৰ্বি আংলং আৰু আছে ডিমা হাছাও। দেখিছে, এই 5খন ডিষ্ট্ৰিক্টত ষ্টাফ নাৰ্ছৰ ভেকেন্সি আছে। ইয়াৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব এইখিনি কথাও জনাম, শিক্ষা কিমান লাগিব এইখিনি কথাও জনাম। এতিয়া প্ৰথমতে আপোনালোকে পদসমূহ চাওক কিমান আছে। এইটো আপোনালোকৰ বজালী ডিষ্ট্ৰিক্টত যদি চাই তাতে আপোনালোকৰ এটা পদ আছে। বাক্সা ডিষ্ট্ৰিক্টত যদি চাই বাক্সা ডিষ্ট্ৰিক্টৰ এই পদটো জলাহত আছে, ইয়াৰে এটা পদ আছে। আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ এইটো জোনাইত আছে, এইটো এটা পদ আছে। এইটো কাৰ্বি আংলঙত আছে, এইটো হাওৰা ঘাটত আছে, তাৰে এটা পদ আছে। আৰু ঠিক তেনেদৰে ডিমা হাছাওত আছে, আদৰাপুৰ তাত আছে এটা পদ আছে। গতিকে এই পদসমূহ 5টা ডিষ্ট্ৰিক্টত 5টা পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষা কি লাগিব এইটো চাওক। আপোনালোকে যদি শিক্ষা আপোনালোকে চাই আপোনালোকে প্ৰথমতে চাওক নাম্বাৰ 1 BSc অনাৰ্ছ ইন নাৰ্ছিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি। যদি আপোনালোকে BSc নাৰ্ছিং কমপ্লিট কৰি আছে অনাৰ্ছ সহ, তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে ডাইৰেক্ট BSc নাৰ্ছিং পাছ কৰি আছে তেতিয়াও আপোনালোকে এইটো ৰেগুলাৰ কৰ্চত যদি BSc নাৰ্ছিং পাছ কৰি আছে তেতিয়াও কৰিব পাৰিব। আৰু যদি আপোনালোকে পোষ্ট বেচিক BSc নাৰ্ছিং কৰিছে তেতিয়াও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপোনালোকে GNM নাৰ্ছিং পাছ কৰি আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। 2 নম্বৰতে আপোনালোকে চাওক ৰেজিষ্টাৰ্ড এজ এ নাৰ্ছ অৰ নাৰ্ছ মিডৱাইফ উইথ এনি ষ্টাফ নাৰ্ছ কাউন্সিলিং। এইটো ৰেজিষ্টাৰ্ড হ'ব লাগিব। আপোনালোকে ক'ত হ'ব লাগিব বুলি কৈছে, এইটো মিডৱাইফ উইথ এনি ষ্টেট নাৰ্ছিং কাউন্সিলত আপোনালোকৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো হ'ব লাগিব। তাৰপিছত 3 নম্বৰতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 30 বেডেড হস্পিটেলত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে এই পদকেইটাৰ বিষয়ে ডিটেইলছটো জানিলেই। ইয়াত আপোনালোকে কেনেধৰণে আবেদন কৰিব, কি কৰিব এইখিনি কথাও আছে। গতিকে যিহেতু আপোনালোকে পদসমূহ কি আছে এইটো গম পালে, পদসমূহ ক'ৰ পৰা ওলাইছে এইটো কথা আপোনালোকে ইয়াতে বিজ্ঞাপনত চাব পাৰিব। এইটো অনলি ফিমেল কেণ্ডিডেটৰ কাৰণে যিহেতু দিয়া হৈছে, ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে। ইয়াতে লিখিছে আপোনালোকে একলব্য মডেল ৰেচিডেণ্টেল স্কুল, তাৰ পৰা আহিছে। এইটো আপোনালোকে বুজি পাইছে নিশ্চয়। গতিকে এইটো একাডেমিক ইয়েৰৰ কাৰণে দিয়া হৈছে 2025 and 26ৰ কাৰণে। এইটো ৰেগুলাৰ পদ হয়, এপইণ্টেড টু ৰেগুলাৰ ষ্টাফ নাৰ্ছৰ কাৰণে দিয়া হৈছে। গতিকে আপোনালোকে পদসমূহৰ কথা জানিলে। এডভাৰটাইজমেণ্টটো আপোনালোকে ডিটেইলছ যদি চাব বিচাৰে তেনেহ'লে ইয়াতে এই অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব, তাতে গ'লে সবিশেষ আপোনালোকে এই বিজ্ঞাপনটোৰ বিতং তথ্য আপোনালোকে লাভ কৰিব পাৰিব। যিহেতু বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পালেই, ডিষ্ট্ৰিক্ট ট্ৰাইবেল এফেয়াৰ প্লেন আছাম মেম্বাৰ্ছ অফ ছেক্ৰেটৰী ASLEMRS ছ'চাইটিৰ পৰা এই বিজ্ঞাপনটো আহিছে। গতিকে ইয়াত কেনেধৰণে আপোনালোকে আবেদন কৰিব আৰু পদসমূহৰ কাৰণে আপোনালোকে বয়স কিমান লাগিব ইত্যাদি ডিটেইলছ আপোনালোকে এই অফিচিয়েল ৱেবছাইট যিটো আছে এই ৱেবছাইটত গ'লে আপোনালোকে সবিশেষ